गोबाव बोसोर दै जगाय बिफानजों राहा खोथेजादों मागथाइगाव ओनसोलनि आबादारिफ्रा। गोहोगोरा गंब्रै गेदेर दै बोग्रा आगजु दंब्लाबो बाहायजायै थासारियाव दुब्लियाव आबादारिफोरनो दै जगायनो गोलाव गोलाव दै लामा खालामदोंमोनब्लाबो थोबसेबो दै मोनाखै आबादारिफ्रा। मागथाइगाव महकुमानि सिङाव थानाय मागथाइगाव गामियाव 35 बोसोर सिगांनो गायसनदोंमोन मोब्लिब गोहोजों सोलिनाय गोहोनि गेदेर गंब्रै दै बोग्रा आगजुफोर। लाख लाख रां गारनानै दै लामा खालामनानै होदोंमोन सोरखारा। नाथाय दिनैसिमबो फोथाराव थोबसेबो दै मोनाखै आबादारिफ्रा। अखा गैयैनि जाहोनाव रानज्रिंबाय गोबां हा-हु खोथिया आरो गायजेननाय माइफोरा। नाथाय एसेबो राहा होआखै दै जगाय बिफाना। दै जगाय अबहेला आरो गोब्राब सान्दुंनि रानज्रिंनायाव आइखां बायखां जानानै गामिनि रायजोफोरा दिनै ज' दै जगाय बिफानखौ आरो सोरखारखौ खावलायदों जेन' थाबैनो दैनि राहा खालामनानै होयो आरो आबाद मावनो हायो खावलायहरदों। আজিৰ পৰা 30-35 বছৰৰ পৰা এই মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো ডং হয়, এই ডং এনেই পৰি আছে, অলপ ৰিপেয়াৰিঙৰ কাম হয় আৰু বাকী একো নহয়। গতিকে যিমান দিনৰ পৰা 30-35 বছৰৰ পৰা আজিলৈকে আমাৰ কৃষকসকলে এটোপাল পানীও এই মানে ডঙৰ পৰা আজিলৈকে নাপালে, যাৰ দৰণে আমাৰ কৃষকসকলৰ আজি মানে যি অৱস্থা, এনেতো মানে বৰষুণ নাই, খৰাঙৰ ফলত মানে আমাৰ মানে ধান আমি যিবিলাক মানে গাড়িছিলোঁ সেই ধানবিলাক বেয়া হৈ গৈ আছে, মাটি ফাটি গৈ আছে, ঘাঁহ বন আদিয়ে মানে আমাৰ সমগ্ৰ ধান খেতিখিনি মানে সম্পূৰ্ণ শেষ কৰি পেলালে। আজি যদি এই ডংখিনিৰ পৰা পানী আহিলেহেঁতেন তেন্তে আমি কৃষকসকলে সকাহ পালোহেঁতেন, আমি ভাল পালোহেঁতেন আৰু আমাৰ মানে যিখিনি মানে আমি কৃষকসকলৰ উন্নতি আজি আমি এই ডঙৰ কাৰণে আমি পালোহেঁতেন। গতিকে আমি BTR তথা আসাম চৰকাৰক মানে অনুৰোধ জনাম যাতে অতি শীঘ্ৰে এই ডংখনৰ কাম মানে সম্পূৰ্ণ কৰি দিয়ে আৰু আমি কৃষকসকলে যাতে এই ডঙৰ পৰা মানে পানী পাই উপকৃত হ'ব পাৰোঁ। এতিয়া বৰ্তমান আমি শালি ধানত মানে বৰষুণ নাই আৰু আমি পানীৰ জলসেচনৰ কাৰণে বহুত অসুবিধা পৰি আছোঁ। কঠীয়াবিলাক আমাৰ লগৰ 30 বিঘা 40 বিঘাৰ নিচিনা একজনৰ পৰি আছে, একো কৰিব পৰা নাই। বৰষুণ আহে নাহে এনেকৈ ৰৈ যাই আছে। তাই আমি আশা কৰোঁ কি আপোনালোকে সোনকালে ইমিডিয়েট আমাৰ এই ফিল্ডত আহি আপুনি চাওক এই ইৰিগেশ্যন ডংটো, কাৰণ আমি বহুত চেষ্টা কৰিছোঁ, কমপ্লেইনো কৰিছিলোঁ, কিন্তু সিহঁতে আগবাঢ়ি নাহে। আমি ইউনিভাৰ্চিটিতো মানে আমাৰ ইঞ্জিনিয়াৰৰ ওচৰতো আমি এইবিলাক কথা দাঙি ধৰিছিলোঁ। আমাৰ খানাপাৰাৰ ডাইৰেক্টৰ সি উপস্থিত আছিল, কথাবিলাক কৈছিল ছাৰে যে আপোনালোকে এইটো তদন্ত লয় নে নলয়, কয় লৈছোঁ। তেতিয়া আমি উপস্থিত আছিলোঁ, তাতে আমি জবাব তাত দি দিছোঁ, মানে অহা নাই। আৰু আমাৰ ইয়াত লাইনটো দি আছে, কিন্তু সেইটো ট্ৰেন্সমিটাৰবিলাক কি হৈছে না হৈছে এইবিলাক মানে তদন্তই নাই। ডিপাৰ্টমেণ্টে মানে পইচা লৈ আছে আৰু সেইটো কামটো হোৱা নাই। তো সেইকাৰণে আমি আহ্বান কৰিছোঁ যে সোনকালে ইমিডিয়েট মানে আমি এই BTT এৰিয়াত আমি যেতিয়া ইলেকশ্যন আহে তেতিয়া মানে কামটো হৈছে বুলি মানে আমাক সান্তনা দি ভোট লয়, তাৰপিছত এইটো কাম নকৰে। তে আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম এইটো? এতিয়া আমি লাহে 2-3 বাৰ কৰি আমাৰ এই চৰকাৰ পৰিৱৰ্তন হ'ল, এতিয়ালৈকে একো হোৱা নাই। আমি BJPৰ পৰা মানে আমাৰ ইউপিপিএলৰ পৰাও আমাৰ বিৰাট অনুৰোধ, মানে আপোনাৰ ওচৰত প্ৰাৰ্থনা যে আমাৰ এই কামটো সোনকালে কৰি দিব লাগে।